একেলগে তিনিফালৰ পৰা পাকিস্তানৰ ওপৰত আক্ৰমণ বিপদত পাকিস্তান POK আৰু বেলুচিস্তানত আক্ৰমণ পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়ৰ সমীপত আত্মঘাতী বোমা বিস্ফোৰণ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ পাকিস্তানী লোক ইজৰাইলৰ আক্ৰমণৰ পিছতে একেলগে POK আৰু বেলুচিস্তানৰ পৰা পাকিস্তানৰ ওপৰত তীব্ৰ আক্ৰমণ আৰম্ভ হয় POKত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহি পাকিস্তানী সেনাক আক্ৰমণ কৰি লক্ষ্য কৰি লয় একে সময়তে বেলুচিস্তানৰ পৰা অহা এজন আত্মঘাতী বোমাৰু বিস্ফোৰণৰ ফলত পাকিস্তানী সেনাৰ মুখ্য কাৰ্যালয়ৰ সমীপত এক বৃহৎ বিস্ফোৰণ ঘটে বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ প্ৰতিধ্বনি আমেৰিকাত উপনীত হৈছিল একাংশ বিশেষজ্ঞৰ মতে বেলুচিস্তানত এই আক্ৰমণৰ প্ৰতিশোধ আছিল শাহবাজ শ্বৰীফ আৰু অসীম মুনিৰে ডোনাল্ড ট্ৰাম্পক বেলুচিস্তানৰ পৰা উলিওৱা কেঁচা মাটিৰ ধাতু দেখুওৱা এখন ফটোৰ প্ৰতিশোধ আৰু পাকিস্তানে আমেৰিকাক বেলুচিস্তানলৈ লুটপাট কৰাৰ উদ্দেশ্যেৰে প্ৰলোভিত কৰা বুলি ধাৰণা কৰা শাহবাজ শ্বৰীফ আৰু অসীম মুনিৰে আমেৰিকালৈ লৈ যোৱা ব্ৰিফ কেছটো বেলুচিস্তানৰ বিক্ৰী যেন লাগিছিল কিন্তু ইয়াৰ প্ৰতিশোধ বেলুচ সকলে পাকিস্তানী সেনাক আক্ৰমণ কৰি আমেৰিকাক মৃত পাকিস্তানী জোৱান দেখুৱাই দিয়ে ইফালে সংযুক্ত আৰব আমিৰ শাহীয়েও বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক কৰাৰ চেষ্টা চলাইছে বুলি এক আচৰিত দাবী উত্থাপন কৰিছে এজন পাকিস্তানী বিশেষজ্ঞই যদি এই দাবী সঁচা হয় তেন্তে পাকিস্তানৰ লগতে পাকিস্তানৰ সৈতে চুক্তিবদ্ধ হোৱা সৌদি আৰবৰ বাবেও ই এক দুৰ্যোগ হ'ব পাকিস্তানে সৌদি আৰবৰ সৈতে প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰাৰ পিছৰে পৰা বেলুচিস্তানৰ পৰা আক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কিছুদিন পূৰ্বে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে 17 জন পাকিস্তানী জোৱানক হত্যা কৰিছিল আৰু এতিয়া কোটাত 10 জনকৈ অধিক পাকিস্তানী জোৱান নিহত হৈছে এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে পাকিস্তানে সৌদি আৰবৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছিল যে এজনৰ ওপৰত আক্ৰমণ কৰিলে আনটোৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ'ব কিন্তু এই চুক্তিৰ পিছত ইজৰাইলে পাকিস্তানক আক্ৰমণ কৰে বেলুচিস্তানকো বাৰে বাৰে আক্ৰমণ কৰা হৈছে ইয়াৰ পিছতো সৌদি আৰবে মৌনতা অৱলম্বন কৰা যেন লাগে সঁচাকৈ বেলুচিস্তান পাকিস্তানৰ বাবে কবৰস্থান হৈ পৰিছে ইফালে পাকিস্তানৰ ৰাজনৈতিক বিশ্লেষক তথা সাংবাদিক ৰিজৱান ৰাজিয়ে দাবী কৰিছে যে সংযুক্ত আৰব আমিৰ শাহীয়ে বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক হ'বলৈ উচতনি দিছে ৰিজৱান ৰাজিয়ে কয় যে সংযুক্ত আৰব আমিৰ শাহীয়ে গাদাৰ বন্দৰ আৰু পাকিস্তানৰ উন্নয়নক লৈ ঈৰ্ষা কৰিছে তেওঁৰ মতে UAE পাৰস্য উপসাগৰৰ ওচৰৰ গোৱাদ্দাৰ বন্দৰ উন্নয়ন হোৱাটো নিবিচাৰে কাৰণ তেনেকুৱা হ'লে UAEৰ লোকচান হ'ব সেয়েহে ৰিজৱানে যুক্তি আগবঢ়ায় যে UAE বেলুচিস্তানত অস্থিৰতা বিয়পাই পাকিস্তানক দুৰ্বল কৰি তুলিছে এই বিশেষজ্ঞগৰাকীৰ মতে সৌদি আৰব আৰু পাকিস্তানৰ মাজত হোৱা চুক্তিক লৈ UAEও চিন্তিত কাৰণ সেই চুক্তি অনুসৰি সৌদি আৰবে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ সুবিধা লাভ কৰিব পাৰে ইয়াৰ ফলত মধ্যপ্ৰাচ্যত সৌদি আৰবৰ সামৰিক আৰু ৰাজনৈতিক শক্তি আৰু অধিক বৃদ্ধি পাব পাৰে আপোনালোকে জানে যে মধ্যপ্ৰাচ্যৰ মহাশক্তি হ'বলৈ সৌদি আৰব আৰু UAEৰ মাজত আধিপত্যৰ যুঁজ চলি আছে গতিকে যদি সৌদি আৰবে পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ সুবিধা লাভ কৰে তেন্তে উপসাগৰীয় দেশসমূহত ইয়াৰ আধিপত্য আৰু অধিক বৃদ্ধি পাব পাৰে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰিজৱান ৰাজিৰ মতে ভাৰতৰ বন্ধু সংযুক্ত আৰব আমিৰ শাহীয়ে সৌদি আৰবক পৰাস্ত কৰাৰ স্বাৰ্থত বেলুচিস্তানক পাকিস্তানৰ পৰা পৃথক কৰাৰ সিদ্ধান্ত লৈছে এই দাবী কিমান সত্য সেয়া কেৱল ৰিজৱান ৰাজিয়েহে জানিব পাৰে কিন্তু যদি প্ৰকৃততে এনেকুৱা কিবা এটা ঘটি আছে তেন্তে ইয়াৰ পৰিণতি অত্যন্তই বিপদজনক হ'ব আৰু পাকিস্তানৰ অস্তিত্বই নোহোৱা হ'ব পাৰে পাকিস্তানৰ এই অৱস্থাক লৈ আপোনাৰ কি মতামত কমেন্ট কৰি জনাওক